নমস্কাৰ ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনালোকৰ শুভ হওক তাৰে কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ দিল্লীত থকা লোটাছ টেম্পল আৰু ইয়াৰ লগত জড়িত বাহাই ধৰ্মৰ বিষয়ে কিছু তথ্য। যদিহে এই কণ্টেণ্টটো আপোনালোকৰ পচন্দৰ হয় তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব। গতিকে আহক ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। নমস্কাৰ ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এতিয়া আমি উপস্থিত আছোঁ দিল্লীৰ লোটাছ টেম্পলত আৰু এই লোটাছ টেম্পলৰ আৰ্হিটো পদুম ফুলৰ আৰ্হিৰে নিৰ্মিত আৰু গোটেই ষ্ট্ৰাকচাৰটো মাৰ্বলেৰে নিৰ্মিত। মেইনলি লোটাছ টেম্পলটো বাহাই ধৰ্ম অৰ্থাৎ সৰ্বধৰ্মীয়। ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান জৈন এই বুলি কোনো কথা নাই, সকলো ধৰ্মৰ মানুহে আহিব পাৰে, ইয়াত উপাসনা কৰিব পাৰে। প্ৰথমে চাওঁ হওক লোটাছ টেম্পল আৰু ভিডিঅ'টিৰ শেষৰ পিনে বাহাই ধৰ্মৰ বিষয়ে অতি চমুকৈ কিছু তথ্য উল্লেখ কৰা হ'ব। লোটাছ টেম্পলটো সম্পূৰ্ণ মাৰ্বলেৰে নিৰ্মিত। পদুমৰ পাহিৰ দৰে যিবিলাক শ্বেপ আছে এই আটাইখিনি মাৰ্বলেৰে নিৰ্মিত আৰু এই মাৰ্বলবোৰ গ্ৰীচ দেশৰ পৰা আমদানি কৰা হৈছিল। লোটাছ টেম্পল নিৰ্মাণ কৰিছিল এজন ইৰাণী আৰ্কিটেক্টে। ইয়াৰ ভিতৰত প্ৰায় 1300জন মানুহ বহিব পাৰে আৰু যদি কেপাচিটি বুলি ধৰা হয় তেতিয়াহ'লে প্ৰায় 2500জন মানুহ একেলগে থিয় হ'ব পাৰে। লোটাছ টেম্পলত 9টা দিশৰ পৰা প্ৰৱেশ কৰিব পাৰি, অৰ্থাৎ 9টা প্ৰৱেশ দ্বাৰ আছে। লোটাছ টেম্পলটোৰ গোটেই কেম্পাছটোৰ এৰিয়া 26 একৰ। এই কেম্পাছৰ সৌন্দৰ্য অতি মনোমোহা আৰু ইয়াত বহুতো ফুলৰ লগতে বিভিন্ন ফল মূলৰ বাগিচাও আছে। লোটাছ টেম্পলৰ কেম্পাছৰ ভিতৰত প্ৰৱেশ কৰি আপোনালোকে দেখা পাব এটা ইনফৰমেশ্যন চেণ্টাৰ। এই ইনফৰমেশ্যন চেণ্টাৰত বাহাই ধৰ্ম সম্পৰ্কে বিভিন্ন ইনফৰমেশ্যন আপোনালোকে ল'ব পাৰিব। লোটাছ টেম্পলত প্ৰৱেশ কৰিবলৈ হ'লে বা ইয়াত কেম্পাছৰ ভিতৰলৈ যাবলৈ হ'লে কোনো ধৰণৰ টিকটৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5 বজালৈ যিকোনো সময়ত যাব পাৰে। আৰু বেষ্ট টাইম টু ভিজিট বুলি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈকে আপোনালোকে ইয়াত যাব পাৰে। বাকী বেলেগ সময়তো আপোনালোকে ইয়াত যাব পাৰে, কিন্তু যিহেতু দিল্লীত যথেষ্ট গৰম হয় গতিকে অক্টোবৰৰ পৰা মাৰ্চৰ এইখিনি টাইম বেষ্ট টাইম টু ভিজিট বুলি কোৱা হয়। এটা প্ৰশ্ন বহুতৰে মনত সৃষ্টি হয় যে লোটাছ টেম্পলৰ ভিতৰত বা কেম্পাছত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰিব পাৰি নে নোৱাৰি। হয়, ইয়াৰ ভিতৰত আপুনি ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী কৰিব পাৰিব। যিটো প্ৰেয়াৰ হল আছে, প্ৰেয়াৰ হলৰ ভিতৰত আপোনালোকে কোনো ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰিব নোৱাৰিব। বাকী অন কেম্পাছ আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰিব উইদাউট এনি ইকুইপমেণ্ট, ট্ৰাইপড বা তেনেকুৱা ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব নোৱাৰিব। যদি তেনেকুৱা পাৰ্টিকুলাৰ কিবা ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব খোজে তেতিয়াহ'লে তেওঁলোকৰ অথৰিটিৰ পৰা আপোনালোকে আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগিব। এতিয়া চাওঁ আহক বাহাই ধৰ্মৰ বিষয়ে কিছু চমু তথ্য। বাহাই ধৰ্মৰ প্ৰতিষ্ঠা ইৰাণৰ বাহাউল্লাই কৰিছিল, অৰ্থাৎ এই ধৰ্মৰ উৎপত্তি হৈছিল ইৰাণত। এই ধৰ্ম 19 শতিকাত সৃষ্টি হৈছিল। 1873 চনত বাহাউল্লাই কিতাবে আকদাছ নামৰ কিতাপখন লিখিছিল, য'ত বাহাই ধৰ্মৰ সকলো তথ্য আৰু সিদ্ধান্ত সন্নিৱিষ্ট হৈছিল, আৰু এই কিতাপখনক বাহাই ধৰ্মৰ হোলী বুক অৰ্থাৎ ধৰ্মগ্ৰন্থ বুলি জনা যায়। বাহাউল্লাৰ মত আছিল যে পৃথিৱীৰ সকলো বস্তুৰ উৎপত্তিৰ মূল উৎস বা চ'ৰ্চ একেটাই। বাহাই ধৰ্মত পুৰোহিত, মোল্লা এনেধৰণৰ কোনো ধৰ্মযাজক নাথাকে। এই ধৰ্ম অনুসৰি পৃথিৱীত বসবাস কৰা সকলো মানুহৰ ভৌগোলিক, সাংস্কৃতিক আৰু ভাষাৰে বেলেগ বেলেগ হ'লেও ধৰ্ম এক। বাহাই ধৰ্মৰ প্ৰসাৰ যিদৰে বহুতো দেশত হৈছে, ভাৰততো এই ধৰ্ম উপাসনা কৰা হয়। ভিডিঅ'ৰ আৰম্ভণিতে দেখিছে ইতিমধ্যে লোটাছ টেম্পল। হয়, দিল্লীৰ লোটাছ টেম্পলত এই ধৰ্মৰ উপাসনা কৰা হয়। বাহাই ধৰ্মৰ লগত জড়িত অন্য কিছুমান তথ্য চাওঁ আহক। এই ধৰ্মৰ উপাসকসকলে এক বিশেষ কেলেণ্ডাৰ ব্যৱহাৰ কৰে। এই কেলেণ্ডাৰত নৱবৰ্ষ 21 মাৰ্চৰ পৰা আৰম্ভ হয় আৰু 19 মে'ত বাহাউল্লাৰ স্বৰ্গ আৰোহণ দিৱস পালন কৰা হয় আৰু 12 নৱেম্বৰত বাহাউল্লাৰ জন্মদিন পালন কৰা হয়। এই ধৰ্মৰ কিছুমান নিয়ম এনেধৰণৰ: ৰাতিপুৱা আৰু সন্ধিয়া প্ৰাৰ্থনা আৰু পাঠ কৰা, বাহাই কেলেণ্ডাৰ, বাহাই বিবাহ আৰু সংস্কাৰো পালন কৰা, মাদক দ্ৰব্যৰ পৰা আঁতৰত থকা, এই ধৰ্মাৱলম্বীৰ লোকসকলৰ একতাৰ কাৰণে কাম কৰা, জমা ধনৰ কিছু অংশ ঈশ্বৰৰ নামত দান দিয়া,
ৰাজনৈতিক দলত অংশগ্ৰহণৰ পৰা বিৰত থকা বা লিখনি আৰু ভাষণত ৰাজনৈতিক নেতাৰ নাম উল্লেখ নকৰা। বাহাই ধৰ্ম বা এই ধৰ্মৰ লগত জড়িত যিবিলাক উপাসনাস্থলী বা মন্দিৰ আছে বা আৰ্কিটেকচাৰ আছে বাহাই ধৰ্মৰ লগত জড়িত, ইয়াৰে আটাইতকৈ এটা ছিগনিফিকেণ্ট বা ইণ্টাৰেষ্টিং ফেক্টটো হ'ল 9 সংখ্যাটো। যিহেতু 9 সংখ্যাটো হায়েষ্ট ছিংগুল ডিজিট নাম্বাৰ, গতিকে এই সংখ্যাটো তেওঁলোকে আস্থাৰ প্ৰতীক হিচাপে লয়। সেইকাৰণে লটাছ টেম্পুলত 9খন বৃহৎ দৰ্জা আছে আৰু 9টা পুখুৰী আৰু তাত ফাউণ্টেইন আছে। বাহাই ধৰ্মৰ উপাসনাস্থলীবোৰত ষ্টাৰ অৰ্থাৎ তৰাৰ চিম্বল অঁকা থাকে বা তৰাৰ ষ্ট্ৰাকচাৰ থাকে। কিন্তু ইয়াৰ বিপৰীতে এই বাহাই মন্দিৰবোৰত বা বাহাই উপাসনাস্থলীবোৰত কোনো জৈৱিক বস্তু অৰ্থাৎ মানুহ, জীৱ জন্তু, গছ গছনি এইবিলাক কোনো জৈৱিক বস্তুৰ ষ্ট্ৰাকচাৰ বা ছবি অংকন কৰা নাথাকে বা তাত খোদিত কৰাও নহয়। ইয়াৰ বিপৰীতে যিবিলাক তাত ডিজাইন থাকে বা যিবিলাক ড্ৰয়িং থাকে সেইবিলাক অনলি জামেট্ৰিকেল শ্বেপ হয়। যদি লটাছ টেম্পললৈ মেট্ৰ'ৰে যায় তেতিয়া নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন হ'ব ওখলা NSIC আৰু কালকাজি। গতিকে এইটো ভিডিঅ' আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিতো ইমানতে এৰিছোঁ, ধন্যবাদ।